তো আমি যে যেতিয়া ভাত খাওঁ, ভাত খাই হাতখন ধুবলৈ কি আমাক চৰকাৰে নিয়ম বান্ধি দিছে নেকি? সেইটোতো চৰকাৰে নিয়ম বান্ধি দিয়া নাই। তো তেনেহ'লে আমি কিয় হাতখন ধুওঁ ভাত খাই পিনি? তো চাওক, এগৰাকী বেশ্যাৰ স্মৃতিত এই পাৰ্কখন বনোৱা হৈছে আৰু ইমান ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিছে পণ্ডিচেৰী চৰকাৰে এতিয়াও। তো এইগৰাকী হৈছে সেইগৰাকী ব্যক্তি যাৰ নাম আছিল আই মাণ্ডা পাম। আৰু ইয়াত এই কমলা পচন বা শিখৰ, ৰজনীগন্ধা এইবিলাকতো ইয়াত নচলে। তো এইবিলাক খাই কোনোবাই পিক পেলাবলৈও ইয়াত কোনো নাই। তো আমাৰ তাতহে এইবিলাক চব এভেইলেবল। ইফালে পিক পেলাব, ইফালে পিক। হেল্ল' গাইজ, মই আছোঁ এতিয়া পণ্ডিচেৰী এখন পাৰ্কৰ সন্মুখত আৰু মই এতিয়া পাৰ্কখনৰ ভিতৰলৈ যাম। আৰু এই পাৰ্কখনত সোমোৱাটো ফ্ৰী হয়। আৰু ইয়াত মই যিমানকেইখন পাৰ্কত সোমাইছোঁ প্ৰায়বিলাকতে মই ফ্ৰীকৈ সোমাইছোঁ, টিকেট কৰিবলৈ কোনো দৰকাৰ নাই। আৰু এই পাৰ্কখন এগৰাকী মানুহৰ স্মৃতিত বনোৱা হৈছে আৰু এই মানুহগৰাকীৰ বিষয়ে মই অলপ পাছত কৈ আছোঁ। তো ভিতৰত সোমাই চাওক না, পৰিৱেশটো কি সুন্দৰ। দুইফালে গছ গছনি আছে, সকলোফালে ছাঁ আৰু দুইটা ছাইডত মানুহ ইমান ধুনীয়াকৈ বহি আছে গছৰ ছাঁ লৈ। এটা মানে বহুত শান্তিত বহি আছে। আৰু মই আপোনালোকক কৈছিলোঁ যে এগৰাকী মানুহৰ স্মৃতিত এই পাৰ্কখন বনোৱা হৈছে আৰু সেই মানুহগৰাকীৰ স্মৃতিতে এই স্মৃতিসৌধটো বনোৱা হৈছে। আৰু ইয়াত এই মানুহগৰাকীৰ বিষয়ে ধুনীয়াকৈ লিখা আছে, কিন্তু তামিলত লিখা আছে, মইতো একো বুজিয়ে পোৱা নাই কি লিখা আছে। আৰু এই স্মৃতিসৌধটো ফ্ৰান্সৰ তৃতীয় নেপোলিয়নৰ ৰাজত্বকালতে বনোৱা হৈছিল। এই স্মৃতিসৌধটো যিগৰাকী মানুহৰ স্মৃতিত বনোৱা হৈছিল সেই মানুহগৰাকীৰ নাম আছিল আই মাণ্ডা পাম। আৰু তেওঁ এগৰাকী কোনো ধৰণৰ ৰাণী বা কোনোবা বিশেষ ধৰণৰ ব্যক্তি কোনো নাছিল। তেওঁ আছিল এগৰাকী বেশ্যা আছিল। আৰু তেওঁৰ মানে ঘৰটো এইখিনি এৰিয়াতে আছিল। আৰু এই চহৰখনক পানী যোগান ধৰিবৰ কাৰণে এটা জলাশয় নিৰ্মাণ কৰিবৰ কাৰণে তেওঁৰ ঘৰটো নিজেই তেওঁ ভাঙি পেলাইছিল। আৰু নিজৰ ঘৰটো ভাঙি তেওঁ এইখিনি ঠাইতে জলাশয় নিৰ্মাণ কৰিছিল, যাৰ দ্বাৰা চহৰখনক পানী যোগান ধৰিব পাৰিছিল। তো ভাবি চাওক, তেওঁ এগৰাকী কোনো ধৰণৰ ৰাণী বা কোনো বিশেষ ব্যক্তি নাছিল। তেওঁ আছিল এগৰাকী বেশ্যা আছিল। তো চাওক, এগৰাকী বেশ্যাৰ স্মৃতিত এই পাৰ্কখন বনোৱা হৈছে আৰু ইমান ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিছে পণ্ডিচেৰী চৰকাৰে এতিয়াও। তো এইগৰাকী হৈছে সেইগৰাকী ব্যক্তি যাৰ নাম আছিল আই মাণ্ডা পাম, যাৰ কাৰণে এখন চহৰক পানী যোগান ধৰিবলৈ নিজৰ ঘৰ ভাঙি জলাশয় নিৰ্মাণ কৰি দিছিল। চেলুট চেলুট চেলুট। আৰু এইফালে এইটো এটা পকাৰে শামুক বনাই থৈছে। কিমান ডাঙৰ শামুক বনাই থৈছে চাওক। মই এতিয়া ইয়াত বহিছোঁ, শামুক শামুক শামুক, ইমান ডাঙৰ শামুক চাওক। একজেক্ট বনাই দিছে কিন্তু শামুকটো। এইফালে এইটো চাওক, কি মজাকে বনাই থৈছে শামুকটো। এইবিলাক যে বনাই যে মূৰ্তি হওক কিবা এনেকুৱা ধৰণৰ হওক, এটাতো বহুত অদ্ভুত কলা কিন্তু দেই। মাটিৰে হওক বা পকাৰে হওক, মানে কি চিষ্টেমত যে বনায়। আৰু এইটোত কিবা গৰু ছাগলী কিবা জীৱ জন্তুৱে পানী খাবৰ কাৰণে, ইয়াত পানী ৰাখিবৰ কাৰণে এইটো বনাই থৈছে। এটা ডেক'ৰেশ্যনো হৈছে লগতে। আৰু এইফালে বা এইটো কি বনাই থৈছে বলকচোন ওচৰৰ পৰা চাওঁগৈ। পাথৰ হয় চাওক, শিলেৰে কি ধুনীয়া এটা এইটো বনাই থৈছে। চব পাথৰ লগাই 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 এনেকুৱা বনাই থৈছে। চব এইবিলাক ডেক'ৰেশ্যনৰ কাৰণে বনাই থৈছে। চাওক, আৰু এইফালে এইটো এটা ধুনীয়াকৈ মূৰ্তি বনাই থৈ দি আছে মানুহ এগৰাকী কিবা কলহত লৈ পিনে। তো এইটো একচুৱেলি সেই মানুহগৰাকীৰ স্মৃতিতে বনোৱা হৈছে না এই পাৰ্কখন। তো সেইটো থিমতে এইটো দেখাইছে আৰু মানুহক, মোৰ মতে সেইটোৱে লাগিছে। আৰু ময়ো পানী অলপ খুজিছিলোঁ, কিন্তু কলহত পানী নাই। তো এতিয়া খাব নোৱাৰোঁ আৰু। তো ঠিক আছে, পানীটো নাপালোঁ আৰু। বাই বাই বাইদেউ। আৰু পাৰ্কখনৰ অপজিট ছাইডত এইটো পুলিচ হেডকোৱাৰ্টাৰ্ছ আছে। তো এইটোৱে হ'ল পণ্ডিচেৰী পুলিচ হেডকোৱাৰ্টাৰ্ছ। এই পাৰ্কখনৰ অপজিট ছাইডতে আছে এইটো। আৰু মই আহিছোঁ এতিয়া এটা চাৰ্চত, যাক আমি গীৰ্জাঘৰ বুলি কওঁ। তো ইয়াতে ধুনীয়াকৈ মম জ্বলাই মেলি প্ৰাৰ্থনা কৰে আৰু মনত যি ভাৱ থাকে। আৰু এইটোৱে হ'ল চাৰ্চটো। তো চাৰ্চটো চাওক না, কি ধুনীয়া দেখিবলৈ। আৰু বহুত ডাঙৰ আছে কিন্তু চাৰ্চটো। আৰু ইয়াত ঘৰবিলাকত মানে যিবিলাক কালাৰ দিয়ে ন, কালাৰবিলাক মানে বেছি ডাঠ নিদিয়ে, অলপ পাতল কালাৰবিলাক দিয়ে। তো দেখি ভাল লাগে মনটো মানে বহুত। আৰু এয়া হ'ল চাৰ্চৰ ভিতৰত। এইবিলাক চাওক।
আৰু এয়া হ'ল চাৰ্চটোৰ বাহিৰৰ পৰিৱেশ। চাওক কি ধুনীয়াকৈ গছ ৰুই থৈছে, কি ধুনীয়া চাফাকৈ ৰাখিছে। তো ইয়াত মানে এই চাফা বা গছ গছনি সেউজীয়াটোৰ ওপৰত বহুত মানে মেইনটেইন কৰে কিন্তু চৰকাৰে। তো ভাল লাগে এইবিলাক দেখিলে। তো মই আছোঁ এতিয়া এটা ছবি আঁকি থোৱা ঘৰত হয়, এইটোৱে হ'ল ঘৰটো। তো ইয়াৰ ভিতৰত মানে এনেকুৱা মানে ধৰণৰ ছবি আঁকি থোৱা আছে মানে যিবিলাকৰ দাম মানে প্ৰায় 95,000, 85,000, 75,000 ইমান দামৰ আছে। তো এইবিলাক পেইণ্টিঙক কি পেইণ্ট বুলি কয় মই নাজানো বাৰু, যিবিলাকে ছবি আঁকে তেওঁলোকে গম পাব। মানে হাতেৰে অঁকা ছবি কিন্তু দেই, বহুত বেছি ডাঙৰো নহয়, মানে প্ৰায় 1 ফুট 2 ফুট মানৰ চাইজ হ'ব। তো দামবিলাক কিন্তু দাম আৰু দেই, মানে ফটোবিলাক এনেকুৱা ধৰণৰ হ'ব, এই ধৰণৰ। তো এনেকুৱা ধৰণৰ ফটোবিলাকৰ দাম মানে ইমান দাম আৰু তাতকৈ বহুত দামী আছে যদিও মই ভালদৰে নাজানো বাৰু। কিন্তু ইয়াৰ ভিতৰত মোবাইল এলাও নাই, তো গতিকে আপোনালোকক মই এইবিলাক দেখাব নোৱাৰিলোঁ। তো এইবিলাক চাওক না, পণ্ডিচেৰীখন সঁচাকৈ বহুত 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 ধুনীয়া। এইটো ভাষাৰে বুজাব নোৱাৰিম। আৰু বহুত গছ গছনি আছে, বহুত সেউজীয়া পৰিষ্কাৰ। আৰু এই পৰিষ্কাৰ বা ধুনীয়া হৈ থকাৰ মূল কাৰণ হ'ল ইয়াৰ মানুহবিলাকে এইবিলাক বুজি পায় আচলতে। চৰকাৰে বাৰু এনেও এইবিলাক নিয়ম ৰুলবিলাক এনেও বান্ধি দিছেই যে আপোনাৰ চহৰখন পৰিষ্কাৰ কৰি ৰাখিব, য'তে ত'তে থু খেকাৰ নেপেলাব, জাবৰ জোঁথৰ নেপেলাব। তো এইবিলাক চৰকাৰে যিবিলাক নিয়ম বান্ধি দিছে, তো এইবিলাক মানুহবিলাকে মানে আৰু চৰকাৰে যেনিবা এই নিয়মবিলাক বান্ধি নিদিলে যেনিবা, তো তেতিয়া কি আমি কি নিজৰ ঘৰখন বা নিজৰ এৰিয়াটো কি লেতেৰাকৈ ৰাখিম নেকি? তো আমি যে যেতিয়া ভাত খাওঁ, ভাত খাই হাতখন ধুবলৈ কি আমাক চৰকাৰে নিয়ম বান্ধি দিছে নেকি? সেইটোতো চৰকাৰে নিয়ম বান্ধি দিয়া নাই। তো তেনেহ'লে আমি কিয় হাতখন ধুওঁ ভাত খাই পিনি? তো ঠিক তেনেদৰে আমি প্ৰথম নিজক সলনি কৰিব লাগিব। আমি যেতিয়া ক'ৰবাত ওলাই গ'লে আমি ঠাণ্ডা পানী বটল খাওঁ বা ক'ল্ড ড্ৰিংকছ খাওঁ বা কিবা পেকেট চিপছ এইবিলাকতো খাওঁ। এইবিলাক খাই মেলি আমি পেকেটবিলাক কি কৰোঁ? ডাইৰেক্ট পেলাই দিওঁ জেগাত। তো এনেকৈ পেলোৱাতকৈ তাহ'লে আপুনি নিজৰ জেপত সোমাই থৈ দিয়ক না, বেগত সোমাই থৈ দিয়ক, যদি ডাষ্টবিন যদি ওচৰত নাথাকে। একো প্ৰব্লেম নহয় না, পাছত ধুনীয়াকৈ ক'ৰবাত পেলাই দিয়ক। আৰু ইয়াত এই কমলা পচন্দ বা শিখৰ, ৰজনীগন্ধা এইবিলাকতো ইয়াত নচলে। তো এইবিলাক খাই কোনোবাই পিক পেলাবলৈও ইয়াত কোনো নাই। তো আমাৰ তাতহে এইবিলাক চব এভেইলেবল, ইফালে পিক পেলাব, ইফালে পিক